স্বাগতম জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰী কমিটিৰ ইতিমধ্যে প্ৰতিবেদন হাজু হৈছে আৰু আজি কেন্দ্ৰীয় চৰকাৰক দাখিল কৰাৰ সম্ভাৱনা আছে। এই মুহূৰ্তত জনাইছো অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰী কমিটিৰ প্ৰতিবেদন হাজু। আৰু আজি চূড়ান্ত প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰক দাখিলৰ সম্ভাৱনা। দিল্লীত বাহৰ সমিতিৰ সভাপতি ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ 10 ফেব্ৰুৱাৰীত খানাপাৰাত অনুষ্ঠিত হৈছিল অন্তিমখন বৈঠক। অসম চুক্তিৰ আধাৰত সাংবিধানিক ৰক্ষা কবচ প্ৰদানৰ বাবে গঠন কৰা হৈছিল কমিটি। মুহূৰ্তত জনাইছো টাইম8 দৰ্শকসকলক 6 নম্বৰ দফা কাৰ্যকৰী কমিটিৰ প্ৰতিবেদন হাজু আৰু আজি চূড়ান্ত প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰক দাখিল কৰাৰ সম্ভাৱনা। ইতিমধ্যে দিল্লীত বাহৰ পাতিছে সমিতিৰ সভাপতি ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ আৰু 10 ফেব্ৰুৱাৰী তাৰিখে খানাপাৰাত অনুষ্ঠিত হৈছিল 6 নম্বৰ দফা কাৰ্যকৰী কমিটিৰ অন্তিমখন বৈঠক।